হেল্ল' গাইছ, আজি এটা নতুন মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। যিহেতুকে আজি মই নেপাল গৈছোঁ, সেইবাবে মোক বৰ্তাই লৈ যাবলৈ আহিলে, কাৰণ বৰ্তাহঁতৰ লগতে মই ভাত খাই নেপাললৈ ওলাই যাম। আৰু ফাইনেলি আমি আহি বৰ্তাহঁতৰ ঘৰ পালোহি আৰু পায়ে মইনাজনীক লগ পালোঁ আৰু হাই এটা কৰি দিলে। এতিয়া পালোহি আইনাকাষ আৰু দুইটাই পজ দি পেলাই তাই ক'লে যে মই ভিডিঅ' এটা তোমাৰ চাম, সেইবাবে মই ভিডিঅ' এটা লগাই দিলোঁ। আৰু এতিয়া আমি ষ্টেচনলৈ যাবলৈ ওলাইছোঁ, যিহেতুকে ভাত খোৱা ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া বেগবোৰ ডিগিত সোমোৱাই আমি যাবলৈ ওলালোঁ। আৰু এতিয়া আমি সকলোৱে গাড়ীত উঠিলোঁ আৰু মাইনাজনীও উঠিলে। আৰু আমাতকৈ বেছি মাইনাজনীহে উৎপাত লাগিছে, যিহেতুকে আমাক ষ্টেচনত থ'বলৈ যাব। আৰু এতিয়া আমি পালোহি ষ্টেচন, আৰু ষ্টেচনত পাই দেখিলে মানুহৰ বহুত ভিৰ লাগি আছে। আৰু তেনেকুৱা সময়তে পালেহি আমাৰ ট্ৰেইনখন, আৰু ট্ৰেইনখন আহি পোৱাৰ লগে লগে দেখিলোঁ বহুত মানুহ আছে, কাৰণ ইয়াত বহিবলৈতো জেগা নাপাওঁ। সেইবাবে ভাবি সোমাই গ'লোঁ, আৰু সোমাই গৈ দেখিলোঁ সঁচাকৈ অলপো বহিবলৈ জেগা নাই। আৰু তাৰপিছতে এনেকুৱা এটা চমৎকাৰ হৈ গ'ল, সকলোফালে ভিৰ কমি গ'ল আৰু ময়ো বহিবলৈ পালোঁ। আৰু এতিয়া আমাৰ জাৰ্ণিটো ইমানেই, আৰু বাকীখিনি নেক্সট পাৰ্টত